The all-new ALTO K10. Bookings open. Hello friends, welcome back to my YouTube channel. আজি অলপ দিনৰ আগতেই মই নিউ ALTO K10 ৰ ওপৰত এটা ভিডিও বনাইছিলো আৰু তাৰ ঠিক এদিনৰ পাছতেই মাৰুতি সুজুকিয়ে ALTO K10 ৰ প্ৰথমটো অফিচিয়েল টিজাৰ লঞ্চ কৰি দিলে আৰু এই নতুন ALTO K10 খনৰ বুকিংও আৰম্ভ হৈ গল। আপোনালোকে যদি এই গাড়ীখন ল'ব বিচাৰিছে তেন্তে 11000 টকা দি বুকিং কৰি আহিব পাৰে। যিখিনি ফটো ইয়াৰ আগতে এই গাড়ীখনৰ আপোনালোকে দেখা পাইছিল ঠিক একেই সেম লুক আপোনালোকে ট্ৰেইলাৰতো দেখিবলৈ পাব এই গাড়ীখনৰ। এই টিজাৰটোত নিউ ALTO K10 খনৰ বহুতখিনি ফিচাৰ্স দেখিবলৈ পোৱা গৈছে, যেনে অটোমেটিক ট্ৰান্সমিশন, ষ্টেৰিং মাউন্টেড কন্ট্ৰোল, টাচ স্ক্ৰীন ইনফৰটেইনমেন্ট সিস্টেম ইত্যাদি। বহুত মানুহ কনফিউজ হৈ আছিল যে এই গাড়ীখনত AMT ট্ৰান্সমিশন আহিবনে নাহে, আৰু এই টিজাৰটোৰ জৰিয়তে মাৰুতি সুজুকিয়ে এইটো কনফাৰ্ম কৰি দিলে যে এই গাড়ীখনত আপোনালোকে AMT ভেৰিয়েন্ট পাই যাব। লিক্স আৰু টিজাৰটোত দেখিবলৈ পোৱা মতে এই নতুন ALTOখনত আপোনালোকে মেনুৱেলি এডজাষ্ট ORVM দেখিবলৈ পাব। ইলেক্ট্ৰনিক বা অটোমেটিক ফল্ডিং ORVM আপোনালোকে এই গাড়ীখনত নাপায়। টিজাৰটোত আপোনালোকে দেখিবলৈ পাইছে যে নতুন ALTO K10 খন পুৰণা ALTO K10তকৈ দেখিবলৈ অলপ ভাল আৰু নতুন লুক আৰু নতুন ডিজাইনৰ বাবে এই নতুন ALTO K10 খনে গ্ৰাহকক নিজৰ ফালে আকৰ্ষণ কৰাৰ পুৰা সম্ভাৱনা আছে। এতিয়া মাত্ৰ আমি চাব লাগিব যে মাৰুতি সুজুকিয়ে এই নিউ ALTO K10 খন কিমান প্ৰাইজত লঞ্চ কৰে। এক্সপেক্ট কৰা হৈছে যে এই গাড়ীখনৰ বেছ মডেলৰ প্ৰাইচটো 3,70,000 মানৰ পৰা ষ্টাৰ্ট হ'ব। বাকি মাৰুতি সুজুকিয়ে এই গাড়ীখনৰ প্ৰাইচটো কি ৰাখে সেইটোহে এতিয়া বেছি চাবলগীয়া হ'ব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব, আৰু আগলৈ গাড়ী আৰু বাইকৰ বিষয়ে এনেকুৱা ইনফৰমেটিভ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।